সৰু হেল্প এটাই কৰিছোঁ। I am really sorry. এইজন আৰকে, সি এজন কলেজৰ আটাইতকৈ ভাল ল'ৰা। পঢ়া শুনাতো সি ভাল। এইজনী চয়নিকা, তাই নিজৰ বুলিবলৈ কোনোৱে নাই। খুৰা খুৰীহঁতৰ লগতে থাকে, কিন্তু তাইৰ আটাইতকৈ প্ৰিয় বন্ধু এই আৰকে। আকৌ আনফালে আৰকে তাইক মনে মনে বহুত ভাল পায়, সি কিন্তু ক'বহে নোৱাৰে। এইফালে আকৌ চয়নিকাৰ মেজিষ্ট্ৰেট হোৱাৰ ডাঙৰ সপোন। আহকচোন, আৰকে তাৰ মনৰ কথাবোৰ চয়নিকাক ক'ব পাৰিলে নে নাই, সি তাৰ প্ৰেমত সফল হ'ল নে নাই, আৰু চয়নিকাৰ মেজিষ্ট্ৰেট হোৱাৰ সপোন পূৰণ হ'ল নে নাই, এই সকলোবোৰ জানিবলৈ কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। তই ক্লাছ কৰিলি? কৰিলোঁ। আচ্ছা, তই বৰ নহওঁ নেকি ইমান সময় লেকচাৰ শুনি? মই হোৱা হ'লে টোপনি আহি গ'লহেঁতেন। নপঢ়িলে ভাল ৰিজাল্ট কেনেকৈ কৰিম? আৰু তইতো নপঢ়ো, তেনেহ'লে মোতকৈ বেছি মাৰ্ক কেনেকৈ পাওঁ? আচ্ছা, পঢ়িও ভাল মাৰ্কছ আনিব লাগিব বুলি তোক কোনে ক'লে? নপঢ়াকেতো ভাল মাৰ্কছ আনিব পাৰি। কি পঢ়া শুনা নকৰিলে ভাল ৰিজাল্ট কৰিব পাৰি? ইডিয়েট কৰবাৰ। তই ইডিয়েট। তই ইডিয়েট। তই ইডিয়েট। তই 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 হ'ব যা, ময়ে ইডিয়েট। ঐ, ক'ত হেৰাই গৈছ? নাই নাই, আচ্ছা শুনচোন, আবিক মোৰ বহুত ভাল লাগে। তেনেহ'লে কৈ নিদিয় কিয় তাক যে তই ইমান ভাল পাওঁ? নকওঁ, সি যদি মোক ভাল নাপাওঁ বুলি কৈ দিয়ে। শুনচোন, তই এটা কাম কৰ, মোকে তোৰ বয়ফ্ৰেণ্ড বনাই ল। ধেত, তোক ভাল পোৱাতকৈ মই বিহকে খাই দিম। তেনেহ'লে মোক ক না, তোৰ ডিঙি চেপি ধৰোঁ, এনেই মৰি থাকিবি, তোৰ বিষৰ পইচাটো বাচি যাব। ধেত, ইডিয়েটটো। তই ইডিয়েট। তই ইডিয়েট। হ'ব ঠিক আছে, মইহে যা, আহি গ'ল তোৰ কলিজাৰ ফুল। হ'ব ঠিক আছে, তই যা ঘৰলৈ, ময়ো যাওঁ, বাই। কলিজা কোৱা। পিছে তোৰ এছাইনমেণ্ট লিখি শেষ হ'লনে? দিয়া 2 দিন হৈছেহে, ইমান জল্দি কেনেকৈ হ'ব? আৰু 2 দিনমান লাগিব। পিছে তই কিমান লিখিলি? মইতো প্ৰথম দিনাই শেষ কৰিলোঁ। কি? তই দেখোন কৈছিলি তই বোলে পঢ়া শুনাই নকৰ, এদিনতে শেষ কৰিলি যে? আৰে মই পঢ়া নাই, মই লিখিছোঁহে। এছাইনমেণ্ট পঢ়ে নেকি? এছাইনমেণ্ট লিখেহে। ইডিয়েট, তোক আজি মই ঐ, কি হ'ল তোৰ? ৰৈ গ'লি যে? অঁ আচ্ছা আচ্ছা, তই তাক ইমান ভালেই পাওঁ, তেনেহ'লে কৈ নিদিয় কিয়? মই নকওঁ, মোৰ ভয় লাগে অ'। সি যদি মোক ভাল নাপাওঁ বুলি কয়। ঠিক আছে তেনেহ'লে, কিন্তু মোৰ সন্মুখত এইবোৰ কৰিব নোৱাৰিবি, কাৰণ মোৰ বেয়া লাগে। তোৰ আকৌ কিয় বেয়া লাগে? তই মোৰ বেষ্ট ফ্ৰেণ্ড, তই যেতিয়া মন বেয়া কৰি থাকিবি, মোৰ বেয়া নালাগিব জানো? কি কৰিম মই ক? মই একো বুজি নোপোৱা হৈছোঁ। তই এটা কাম কৰ, তই চিধা গৈ তাক তোৰ মনৰ কথাটো কৈ দে। নাই আৰকে, মোৰ ভয় লাগে অ'। সি যদি মোক ভাল নাপাওঁ বুলি কয়। আৰু তই ভাবিছ নেকি তোক যে সি একচেপ্ট নকৰিব বুলি? এনেকুৱা ধুনীয়া ছোৱালী এজনীক কোনোবাই ভাল নাপাওঁ বুলি ক'ব পাৰে জানো? তই যা, তাক ডাইৰেক্ট প্ৰপ'জ কৰি দে। সঁচাইনে? ইয়াত ভাবিব লগা কি আছে, কৈ দে, যা।
এক্সকিউজ মি, য়েছ প্লিজ। মই তোমাক কথা এটা ক'ব বিচাৰোঁ। কি কথা কোৱা? একচুৱেলি মই তোমাক বহুত দিনৰ পৰা লাইক কৰোঁ। তুমি মোৰ বয়ফ্ৰেণ্ড হ'বা? চৰি, আই ডোণ্ট গেট ইউ। বয়ফ্ৰেণ্ড হ'লো হয়, বাট তোমাৰ ষ্টেণ্ডাৰ্ড মোৰ লগত মেটচ নকৰিব। তুমি এটা কাম কৰা, তোমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা ৰাস্তাত গৈ কোনোবা এজন বিচাৰি লোৱা। ডোণ্ট ৱেৰি, তাক গৈ ক'লে হয়তো সি মানি ল'ব পাৰে। আৰে ৰৈ আছা কিয়? যোৱা। গুড লাক। ঐ ব'ল। আৰে তোৰ কি হ'ল? কান্দি আছ যে? আবিয়ে কিবা কৈছে নেকি? সি কৈছে মই বোলে তাৰ যোগ্যই নহয়, মোৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা কাৰোবাক চাই ল'বলৈ কৈছে। কি? তাৰ ইমান সাহস? ৰহ তাক আজি। কি হ'ল ৰখাই দিলি যে? বাদ দে অ'। ভাল পোৱা এনেকৈ জোৰ কৰি অনা বস্তু নহয়, ইয়াত তাৰ একো দুখ নাই। ঠিক আছে ঠিক আছে, তেনেহ'লে তই মোকে বয়ফ্ৰেণ্ড বনাই ল'ব নোৱাৰ? মইতো কিমান দিনৰ পৰা লাইন মাৰি আছোঁ। এই হ'ব, নিজৰ মুখখন কেতিয়াবা আইনাত চাই পাইছ? অঁ সদায় চাওঁ, দেখাততো আৰু কোনো হিৰতকৈ কম নহয়। আচ্ছা হ'ব ঠিক আছে, তই যা ঘৰলৈ, মোৰ এটা কাম আছে। বাই। হ'ল অঁ কলিজা কোৱা। কি হ'ল তোৰ? কান্দি আছ যে? ক'ৰবাৰ পৰা মাৰ খাই আহিছ নেকি? আৰু তোৰ কি হৈছে মোক ক না। আবি কিবা কৈছে নেকি? কি ছোৱালী বে, মনে মনে আছে, একো নকয়? তই কিবা কবিনে? প্লিজ তই ইয়াৰ পৰা যা, মোক অলপ অকলশৰে থাকিবলৈ দে। তোক কোনোবাই কিবা কৈছে? নাই, কোনোৱে মোক একো কোৱা নাই। প্লিজ মোক অকলে থাকিবলৈ দে, তই ইয়াৰ পৰা যা। আচ্ছা ঠিক আছে, ক'লে কি হয়? তোক মোৰ শপত, তই ক'বই লাগিব। আচ্ছা শুন, তইতো জানই মোৰে পৃথিৱীৰ কোনো নাই। মই খুৰা খুৰীহঁতৰ লগতে থাকোঁ, আৰু আজি মই খুৰাৰ ওচৰত মোৰ পৰীক্ষাৰ ফিজ বিচাৰি গৈছিলোঁ, কিন্তু নিদিলে। আৰু মোক কৈছে মই বোলে পঢ়িব নালাগে, মোক বোলে বিয়া দি দিব। আজি যদি মোৰ মা দেউতা থাকিল হয়, তেনেহ'লে মোৰ এই মেজিষ্ট্ৰেট হোৱা সপোনটো পূৰা কৰিলে হয়। আচ্ছা ঠিক আছে, তই নাকান্দিবি। তোক পৰীক্ষাৰ ফিজ লাগেতো, মই মেনেজ কৰিম। কিন্তু কোনো কিন্তু নাই। তই মাত্ৰ ভালদৰে পঢ়া শুনা কৰ, তোক মেজিষ্ট্ৰেট মই বনাম। থেংক ইউ ছ' মাছ। কি? তই মোক থেংক ইউ দিবি? ইডিয়েট। তই ইডিয়েট। তই ইডিয়েট? তইহে ইডিয়েট। আচ্ছা হ'ব ঠিক আছে, ময়ে ইডিয়েট। বৈ এতিয়া ঘৰলৈ যাওঁ। হেল্ল'। হেল্ল'। আচ্ছা মই তোক অলপ টকা অনলাইন কৰিছোঁ, বাকীখিনি মিলাই অলপ পাছত দি আছোঁ তোক। আচ্ছা ঠিক আছে, পিছে তই ইমান টকা ক'ত পালি? আৰে এইবোৰ বাদ দে, তই মাত্ৰ ভালদৰে পঢ়া শুনা কৰ। আচ্ছা তই কচোন, তই দুদিনৰ পৰা কলেজ কিয় অহা নাই? অঁ কলেজ পঢ়া শুনা এৰি দিলোঁ মই। কি? অঁ সঁচাই। কিয়? কি কৈ আছ এইবোৰ? পাগল নেকি? হেল্ল' হেল্ল'। কি যে কৰি আছে ইডিয়েটটোৱে নহয়।
হেই নতুনেৰে ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়ো মিলি সুখবোৰ ললো আদৰি স্মৃতিবোৰ মোহাৰি প্ৰতি পলে থাকিমে সাৱতি সময়ো নৰয় আজি পৃথিৱী মোৰে তুমি খোজে খোজে ৰূপ ছায়া কেনেকৈ বুজাও মই কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও কেনেকৈ বুজাও মই কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও এক্সকিউজ মি ছাৰ অঁ কোৱাচোন ছাৰ মোক অলপ টকা এডভান্স লাগিছিল তুমিতো আজিলৈকে মোৰ পৰা এডভান্স লোৱাই নাই আৰু এডভান্স নি তুমি টকাবোৰ কি কৰিবা ছাৰ নিজৰ সপোনটোতো পূৰ কৰিব পৰা নাই ভাবিছোঁ নিজৰ মানুহ এজনৰ সপোন পূৰ কৰোঁ সেইকাৰণে অলপ টকা এডভান্স লাগিছিল আচ্ছা ঠিক আছে তোমাক যিমান এডভান্স লাগে তুমি মোৰ পৰা লৈ যাবা তোমাৰ ওপৰত মোৰ বিশ্বাস আছে অ'কে থেংক ইউ ছাৰ হঠাতে কি নহয় উশাহো যাই ৰৈ ভয়ো লাগিছে জানা মাই গড মই চিলেক্টেড মই এতিয়া আইকেক ফোন কৰি ক'ম অঁ হেল্ল' ক'ত আছ তই আছোঁ মই এটা জেগাত ক এটা গুড নিউজ আছে কচোন তই তিনিআলি শিৱ মন্দিৰত আহ মই গৈ আছোঁ ফোনতে কৈ দে না এতিয়া আহিব নোৱাৰি মোৰ কাম এটা আছে মই ফোনত নকওঁ আচ্ছা হ'ব ঠিক আছে আহি আছোঁ ৰ তই তাত যা মই আহি আছোঁ তই জল্দি আহ মলয়া বতাহে কলেহি গোপনে তুমি মোৰ শুনোৱা কথা কলিজাৰ কোনত খচিছো তোমালে সাগৰ কচোন কি হ'ল কিয় মাতিছ তই জাননে মোৰ চিলেকশ্যন হৈ গ'ল এয়া চা আৰে এইটোতো সুখৰ খবৰ এইবোৰ সকলো তোৰ কাৰণে হৈছে থেংক ইউ ছ' মাছ তই নথকা হ'লে এইবোৰ কেতিয়াও সম্ভৱেই নহ'ল হয় থেংক ইউ দিছ যে মইতো তোৰ লগত সদায় আছোঁ মই 3 মাহৰ কাৰণে ট্ৰেইনিঙলৈ যাম তাৰপিছত মোৰ জইনিং হ'ব কেতিয়া যাবি কালিলৈ কাইলৈ যাবি অ'কে ঠিক আছে ভালকৈ যাবি বেষ্ট অফ লাক আচ্ছা ঠিক আছে মই এতিয়া যাওঁ কাপোৰ পেকিং কৰিবলগীয়া আছে যাওঁ দেই আচ্ছা শুনচোন সোনকালে আহিবি মই তোৰ কাৰণে এইটো জেগাতেই অপেক্ষা কৰি থাকিম আচ্ছা হ'ব অ'কে বাই
নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো आपके द्वारा डायल किया गया नंबर या अभी स्विच ऑफ है या नेटवर्क क्षेत्र से बाहर है कृपया कुछ समय बाद कोशिश करें आपके द्वारा डायल किया गया नंबर या अभी स्विच ऑफ है या नेटवर्क क्षेत्र से बाहर है कृपया कुछ समय बाद कोशिश हिंगुलिया बेली मीठा मीठा खूबा है काने काने कोई जाए তোমার কথাকে এবাৰ যদি তাইক লগ পালোঁ হয় মোৰ মনৰ সকলো কথা তাইক খুলি কৈ দিলোঁ হয় কিন্তু আজি 6 মাহ হ'ল তাইৰ লগত মোৰ কোনো কথা বতৰা হোৱা নাই তাইক দেখাও পোৱা নাই কিন্তু তাই যিমান দিনলৈকে নাহে মই ইয়াত তাইৰ কাৰণে অপেক্ষা কৰি থাকিম মই জানো এদিন নহয় এদিন তাই আহিবই কি হ'ল আৰকে তুমি ইমান চিন্তাত আছা যে নাই একো হোৱা নাই ছাৰ আচলতে মই এজন মানুহৰ কাৰণে অপেক্ষা কৰি আছোঁ লাভ নাই অপেক্ষা কৰি আজিকালি মানুহ স্বাৰ্থৰ কাৰণেহে লগত থাকে স্বাৰ্থ পূৰণ হ'লে পাত্তাই নিদিয়ে তুমি তাইক পাহৰি যোৱা আৰু নিজৰ কামত লাগা নাই ছাৰ তাই আহিব মোৰ বিশ্বাস আছে ঠিক আছে মোৰ ক'ব লগাখিনি ক'লো মই যাওঁ এতিয়া চয়নিকা তই আহিছ তই কিয় মন মাৰি আছ মই আহিছোঁ নহয় মেজিষ্ট্ৰেট হ'লো বুলিয়ে কি নাহিম বুলি ভাবিছিলি নেকি এইবোৰ হ'ব পাৰিছোঁ কেৱল তোৰ কাৰণে নাই এইবোৰ তোৰ পৰিশ্ৰমৰ ফল তই কষ্ট কৰিছ কাৰণেহে আজি মেজিষ্ট্ৰেট হ'ব পাৰিছ মইতো তোক সৰু হেল্প এটাহে কৰিছোঁ আই এম ৰিয়েলি চৰি তোমাক মই কলেজত পঢ়ি থকা সময়ত বুজিয়ে পোৱা নাছিলোঁ তোমাৰ মনত আছেনে তুমি যে মোক প্ৰপ'জেল দিছিলা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হৈছে তোমাৰ প্ৰপ'জেল একচেপ্ট নকৰাটো আজি মই নিজকে শুধৰণি কৰিব বিচাৰিছোঁ তুমি মোৰ হ'বানে আই লাভ ইউ আজিতো তোৰ বহুত হেপী দিন ন এফালে তোৰ সপোন পূৰণ হ'ল আৰু আনফালে তোৰ ভালপোৱা মানুহটো ঘূৰাই পালে বাৰু ঠিক আছে তোৰ আৰু কি লাগে এনজয় ইয়ৰ লাইফ
নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ আৰে তই ইয়াত আৰে তই পাগল নেকি মোক যে তাত অকলে অকলে এৰি থৈ আহিলি আৰে অকলে অকলে ক'ত তোৰ ভাল পোৱা মানুহটোতো তোৰ লগতে আছিল চুপ থাক তই মই তাক ভাল নাপাওঁ মই আন কাৰোবাকহে ভাল পাওঁ তেনেহ'লে তই তাৰ পৰা কিয় ফুল লৈছিলি তাৰ পৰা প্ৰতিশোধ ল'বলৈ তই কৈছিলি নহয় মোৰ ষ্টেণ্ডাৰ্ড তোৰ লগত মেটচ নকৰে বুলি আৰু মই তোৰ যোগ্য নহয় বুলি আৰু তই মোক কৈছিলি নহয় মোৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা কাৰোবাক চাই ল'বলৈ আৰু এতিয়া চা তোৰ ষ্টেণ্ডাৰ্ড নাই মোক ভাল পাবলৈ আৰু এতিয়া তোৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা ৰাস্তাত কাৰোবাক বিচাৰি ল হয়তো পাই যাব পাৰোঁ আৰু শুন ভাল পোৱা তাকহে কয় যে বিপদৰ সময়ত লগত থাকে ভাল পোৱা সেইটো নহয় যিটোৱে ষ্টেণ্ডাৰ্ডৰ লগত মিলাই বাহ তেনেহ'লে কচোন তই এতিয়া কাক ভাল পাওঁ তই প্ৰথমতে চকু বন্ধ কৰ কিয় প্ৰথমে চকু বন্ধ কৰচোন I love you. মোৰ কলিজাই মোক ফোন কৰিছে কিন্তু এইবাৰ কলটো মোৰ কাৰণে নহয় তোৰ কাৰণে ল কথা পাত বাবা তই ক'ব পাৰিছ জানো তাইক তোৰ মনৰ কথা নোৱাৰিলি ন মই জানো তই নোৱাৰিবি আৰু এতিয়াতো তাই মেজিষ্ট্ৰেটো হৈ গ'ল এতিয়া কি তাই তোক পাত্তা দিব আচলতে মা মই ক'ব নোৱাৰিলোঁ কিন্তু তাই কৈ দিলে তাৰ মানে তোৰ গাৰ্লফ্ৰেণ্ড নাই তই মোকহে ভাল পাৱ আচ্ছা মা হ'ব দে মই তোক অলপ পাছত কল কৰি আছোঁ আচ্ছা বাবা আচলতে মই তোক প্ৰথম দেখাৰ পৰাই ভাল পাওঁ ইডিয়েট তই ইমান দিনে মোক কোৱা নাছিলি কিয় তইতো ইমান দিন কোৱা নাছিলি মইতো তোক বহুত আগৰ পৰাই ভাল পাওঁ কিন্তু তোৰ কলিজাৰ কাৰণেহে কোৱা নাছিলোঁ আচলতে তই এজনী ইডিয়েট তই ইডিয়েট তই ইডিয়েট তই ইডিয়েট তোৰ 14 গোষ্ঠী ইডিয়েট আচ্ছা হ'ব যা ময়ে ইডিয়েট আচ্ছা ব'ল তোক আজি মোৰ কলেজৰ লগত চিনাকি কৰাই দিওঁ